নলবাৰী এখন বিদ্যালয়ৰ বিদায়ী প্ৰধান শিক্ষকৰ বিৰুদ্ধে কোচাৰ কোট বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ একতা সভা বিদায়ী প্ৰধান শিক্ষকৰ বিৰুদ্ধে তদন্ত বিচাৰি ছাত্ৰ একতা সভাই দিলে উপায়ুক্তক স্মাৰক পত্ৰ নলবাৰী জিলাৰ এখন বিদ্যালয় প্ৰধান শিক্ষকৰ বিৰুদ্ধে কোচাৰ হৈ পৰিছে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ একতা সভা পানীগাঁও মিলন হাইস্কুলৰ প্ৰধান শিক্ষক ৰমেন্দ্ৰনাথ শৰ্মাই যোৱা 31 ডিচেম্বৰত উক্ত বিদ্যালয়ৰ পৰা শিক্ষক জীৱনৰ অৱসৰ গ্ৰহণ কৰে শিক্ষকগৰাকীৰ বিদায়ী মুহূৰ্ত নাছিল সুখকৰ কিয়নো সদ্য বিদায়ী প্ৰধান শিক্ষক ৰমেন্দ্ৰনাথ শৰ্মাৰ বিৰুদ্ধে ছাত্ৰ একতা সভাই আনিছে দুৰ্নীতিৰ অভিযোগ নলবাৰী জিলাৰ উপায়ুক্তক স্মাৰক পত্ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক তহিজুল আহমেদ সহ বিদ্যালয় অধীক্ষক ছাত্ৰ ছাত্ৰীৰ স্বাক্ষৰ সম্পলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে উপায়ুক্তক বিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক তহিজুল আহমেদে অনা এক অভিযোগ কৰি কয় যে বিগত 3 বছৰ বিদায়ী প্ৰধান শিক্ষক ৰমেন্দ্ৰনাথ শৰ্মাই মধ্যাহ্ন ভোজনত 3 দিন ভাতৰ লগত ছাত্ৰ ছাত্ৰীসকলক কণী দিয়ে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বিজ্ঞানৰ পাঠ্যক্ৰম উপযুক্ত আহিলা থকাৰ পিছতো সেইসমূহ ব্যৱহাৰ নকৰাৰ লগতে বিত্তীয় অনিয়মৰ অভিযোগ আনে বিদ্যালয়ৰ শিক্ষকসকলৰো গুৰুতৰ অভিযোগ বিদ্যালয়ৰ বিদায়ী প্ৰধান শিক্ষক ৰমেন্দ্ৰনাথ শৰ্মাৰ বিৰুদ্ধে লক্ষণীয় যে বিদ্যালয়ৰ সাংবাদিকৰ সন্মুখতে মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অভাৱত বিদ্যালয়ৰ বেল দিয়া দৃশ্যই বিদ্যালয়খনৰ সাধাৰণতে ফপুলা স্বৰূপটো পৰিলক্ষিত হ'ল এনেদৰে চলি আছে মিলন হাইস্কুল পানীগাঁৱৰ ভিতৰ চৰা বিদ্যালয়ত হোৱা দুৰ্নীতি অনিয়ম আদিৰ ক্ষেত্ৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে নলবাৰী বিদ্যালয়সমূহৰ পৰিদৰ্শকে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় নলবাৰীৰ পৰা আজিজালি ৰিপৰ্ট নিউজ N7 কিয় দিছিলা মানে স্যার আমার বিদ্যালয়ত মধ্যাহ্ন ভোজনটো বহুত লেতেৰাকৈ বনা যায় আৰু আমি মিলন হাইস্কুলত বৰ্তমানলৈকে আমি 5 বছৰে পঢ়িলোঁ 9ত আমি 2 বছৰটো লকডাউনে গৈছে তাৰ মাজত 3 বছৰ ভিতৰত আমি মাত্ৰ স্যাৰ 5.5 দিন কণী পাইছোঁ আমাক নিদিয়ে কণীজনী আগত ছাৰে নিদিয়ে আৰু আমাৰ লেবৰেটৰী বিজ্ঞানৰ কাৰ্য একদম হেৰি আমাৰ এটা প্ৰেক্টিকেল কৰিবৰ কাৰণে উপযুক্ত বস্তু নাই তাতে আৰু আমাৰ পুথি ভঁৰাল নুখুলে একোৰেও হেৰি নাই সেইটো কাৰ সময়ত হৈছিলে আমাৰ আগৰ বিদ্যালয় শিক্ষক ৰমেন্দ্ৰনাথ শৰ্মা ছাৰ তাৰপিছত তোমালোকে এখন আমাৰ জিলা উপায়ুক্ত মহাশয়ক এখন স্মাৰক পত্ৰ প্ৰদানৰ বাবে শিক্ষকগতক এখন পত্ৰ দিছিলা কি আছিলে পত্ৰখনত কি আছিলে মাতি দিম নেকি মাননীয় মহাশয় নমস্কাৰ গ্ৰহণ কৰিব সন্মানপূৰ্বকভাৱে আপোনাক জনাওঁ যে আমাৰ বিদ্যালয়ৰ মধ্যাহ্ন ভোজন বিত্তীয় অনুদান আৰু বিদ্যালয়ৰ সামগ্ৰিক পৰিৱেশ আদিৰ ক্ষেত্ৰত বৰ্তমান বিদায়ী প্ৰধান শিক্ষক মহোদয়ৰ কাৰ্যকালত যথেষ্ট খেলিমেলি তথা অনিয়ম সংঘটিত হোৱা বুলি আমাৰ সন্দেহ হৈছে গতিকে উক্ত বিষয়সমূহৰ ক্ষেত্ৰত উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি ছাত্ৰ একতা সভাই আপোনাক বিনম্ৰ অনুৰোধ জনালোঁ এতিয়া তাহিজুল আহমেদ সাধাৰণ সম্পাদক ছাত্ৰ একতা সভা মিলন হাইস্কুল পানীগাঁও কাৰণ এতিয়াতো মোৰ নতুন কাৰ্যকালৰে হয়নে এতিয়া তোমালোকে তদন্ত বিচাৰিবা আজি পূৰ্বৰ প্ৰধান শিক্ষক ৰমেন শৰ্মা আছিলে তেখেতৰ সময়ত যিখিনি তোমালোকে অভিযোগ আনিছা এতিয়া তদন্ত বিচাৰা তোমালোকে কাৰ ওচৰত তদন্ত বিচাৰা স্যাৰ আমি উপায়ুক্ত মাননীয় উপায়ুক্তৰ আচলতে আমাক যিখিনি হেৰি দিছে মানে ইউনিয়ন ছেক্ৰেটাৰী বা যিখিনি আমাক হেৰি দিছে অভিযোগ দিছে এই অভিযোগখিনি আচলতে কথাখিনি সত্যই কাৰণ আমাৰ স্কুলৰ যিখিনি অভাৱ অভিযোগ আছে সেইখিনি আচলতে বিগত দিনকেইটাত তেনেকৈ পূৰণ হোৱা নাই আমি বহুত অভাৱত আছোঁ আচলতে ডেস্ক বেঞ্চৰ অভাৱ তাৰপিছত বিভিন্ন ছাইডেদি আচলতে ইয়াৰ এই পৰিষ্কাৰ পৰিচ্ছন্নতা এইবিলাকৰ অভাৱ গতিকে আমি আচলতে এইবিলাকত এটা বহুদিন বিগত কেইবাদিনৰ পৰা আমি আচলতে এইবিলাকত ভুগি আছোঁ ছাত্ৰ ছাত্ৰীসকলে কি অভিযোগ দিছে আপোনালোকে পোৱা যি এখন পত্ৰ পালে আপোনালোকে জিলা উপায়ুক্তক দিব কি অভিযোগ পাইছে আচলতে ছাত্ৰ ছাত্ৰীলৈ অভিযোগ দিয়া হৈছে যে এই তেওঁলোকে বিত্তীয় কেলেংকাৰী আৰু বিভিন্ন ধৰণে যি স্কুলৰ নামত কিমান পইচা আহে বিভিন্ন তেওঁলোকে গম পায় যে বহুত পইচা আহে মিড ডে মিলৰ কথাও তেওঁলোকে উল্লেখ কৰিছে তাৰোপৰি এই স্কুল ডেভেলপমেণ্টৰ নামত যিমানবিলাক পইচা আহে বুলি তেওঁলোকে ভাবে সেই হিচাপে স্কুলৰ যিখিনি ডেভেলপ হ'ব লাগিছিলে সেইবিলাক তেওঁলোকে পোৱা নাই সেয়ে মেইনলি তেওঁলোকৰ অভিযোগ শিক্ষক কোন আছে বৰ্তমানৰ প্ৰধান শিক্ষক আমাৰ এই মাননীয় ভৱানী কলিতা বাইদেউ দিয়া বুলি আমি জানিছোঁ আৰু তেওঁ কাৰ্যকাল চলাই আছে
এই কিমান দিন হ'ল তেখেতে দায়িত্বভাৰ 31 লোৱা? তাৰিখৰ পৰা। আৰু ইয়াৰ পূৰ্বত কোন আছিলে ইয়াৰ আগত? ইয়াৰ আগত মাননীয় প্ৰধান শিক্ষক ৰমেন্দ্ৰনাথ শৰ্মা। যিয়ে ছাত্ৰ ছাত্ৰীয়ে অভিযোগ দিছে সেই সময়ৰ ৰমেন শৰ্মাৰ সময়ৰ কথা নেকি এই অভিযোগ? সেইখিনি কথা তেওঁৰ দিনৰে কথা এইবিলাক, তেওঁৰ দিনৰে কথা এইবিলাক। আপোনালোকে সেনেকুৱা কিবা দেখিছে নেকি, সেনেকুৱা যি তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে যিখিনি অভিযোগ দিছে? নাই, পৰিচালনা সমিতিৰ এগৰাকী সদস্য হয়, কি ক'ব এই ক্ষেত্ৰত? বিভিন্ন শুনা গৈছে, বিভিন্ন অভিযোগ শুনা গৈছে ইতিমধ্যে। মই প্ৰায় 6-7 বছৰ ধৰি মানে SMDCৰ মই সদস্য হৈ আছোঁ। আৰু আমাৰ প্ৰাক্তন প্ৰধান শিক্ষক ৰমেন্দ্ৰ নাৰায়ণ শৰ্মা তেখেতৰ কাৰ্যকালত বিশেষকৈ মই আৰু ৰঞ্জিত শৰ্মা আমি দুজন SMDCৰ সদস্য আছিলোঁ। আমাক সুধি তেখেতৰ কাৰ্যকালত কোনো ধৰণৰ কাম তেখেতে কৰা নাই। আৰু বিদ্যালয়ৰ অনুদান বা খৰচ পাতি বা পইচা উলিওৱাৰ ক্ষেত্ৰত বা খৰচ কৰাৰ ক্ষেত্ৰত তেখেতে আমাক কোনোদিন একো সোধাও নাই আৰু আমি তেখেতৰ পৰা একো জনাও নাই। মোৰ ক'বলগীয়া এইখিনি।
আচলতে আমাক যিখিনি হেৰি দিছে মানে ইউনিয়ন ছেক্ৰেটাৰী যিখিনি আমাক হেৰি দিছে অভিযোগ দিছে, এই অভিযোগখিনি আচলতে কথাখিনি সত্যই। কাৰণ আমাৰ স্কুলৰ যিখিনি অভাৱ অভিযোগ আছে সেইখিনি আচলতে বিগত দিনকেইটাত তেনেকৈ পূৰণ হোৱা নাই। আমি বহুত অভাৱত আছোঁ। আচলতে ডেস্ক বেঞ্চৰ অভাৱ, তাৰপিছত বিভিন্ন ছাইডেদি আচলতে ইয়াৰ এই পৰিষ্কাৰ পৰিচ্ছন্নতা এইবিলাকৰ অভাৱ। গতিকে আমি আচলতে এইবিলাকত এটা বহুদিন বিগত কেইবাদিনৰ পৰা আমি আচলতে এইবিলাকত ভুগি আছোঁ। ছাত্ৰ ছাত্ৰীসকলে কি অভিযোগ দিছে আপোনালোকে পোৱা যি এখন পত্ৰ পালে আপোনালোকে জিলা উপায়ুক্তক দিব, কি অভিযোগ পাইছে? আচলতে ছাত্ৰ ছাত্ৰীলৈ অভিযোগ দিয়া হৈছে যে এই তেওঁলোকে বিত্তীয় কেলেংকাৰী আৰু বিভিন্ন ধৰণে যি স্কুলৰ নামত কিমান পইচা আহে বিভিন্ন তেওঁলোকে গম পায় যে বহুত পইচা আহে। মিড ডে মিলৰ কথাও তেওঁলোকে উল্লেখ কৰিছে। তাৰোপৰি এই স্কুল ডেভেলপমেণ্টৰ নামত যিমানবিলাক পইচা আহে বুলি তেওঁলোকে ভাবে, সেই হিচাপে স্কুলৰ যিখিনি ডেভেলপ হ'ব লাগিছিলে সেইবিলাক তেওঁলোকে পোৱা নাই। সেয়ে মেইনলি তেওঁলোকৰ অভিযোগ। শিক্ষক কোন আছে বৰ্তমানৰ প্ৰধান শিক্ষক? আমাৰ এই মাননীয় ভৱানী কলিতা বাইদেউক দিয়া বুলি আমি জানিছোঁ আৰু তেওঁ কাৰ্যকাল চলাই আছে। কিমান দিন হ'ল তেখেতে দায়িত্ব পৰা? আৰু ইয়াৰ পূৰ্বত কোন আছিলে? ইয়াৰ আগত মাননীয় প্ৰধান শিক্ষক ৰমেন্দ্ৰনাথ শৰ্মা। যিয়ে ছাত্ৰ ছাত্ৰীয়ে অভিযোগ দিছে সেই সময়ৰ ৰমেন শৰ্মাৰ সময়ৰ কথা নেকি? সেইখিনি কথা তেওঁৰ দিনৰে কথা এইবিলাক। আপোনালোকে সেনেকুৱা কিবা দেখিছে নেকি? সেনেকুৱা যি তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে যিখিনি অভিযোগ দিছে? পৰিচালনা সমিতিৰ এগৰাকী সদস্য হয়, কি ক'ব এই ক্ষেত্ৰত? বিভিন্ন অভিযোগ শুনা গৈছে ইতিমধ্যে। মই প্ৰায় 6-7 বছৰ ধৰি মানে SMDCৰ মই সদস্য হৈ আছোঁ। আৰু আমাৰ প্ৰাক্তন প্ৰধান শিক্ষক ৰমেন্দ্ৰ নাৰায়ণ শৰ্মা তেখেতৰ কাৰ্যকালত বিশেষকৈ মই আৰু ৰঞ্জিত শৰ্মা আমি SMDCৰ সদস্য আছিলোঁ। আমাক সুধি তেখেতৰ কাৰ্যকালত কোনো ধৰণৰ কাম তেখেতে কৰা নাই। আৰু বিদ্যালয়ৰ অনুদান বা খৰচ পাতি বা পইচা উলিওৱাৰ ক্ষেত্ৰত বা খৰচ কৰাৰ ক্ষেত্ৰত তেখেতে আমাক কোনোদিন একো সোধাও নাই আৰু আমি তেখেতৰ পৰা একো জনাও নাই। মোৰ ক'বলগীয়া এইখিনি। কাৰণ এতিয়াতো মোৰ নতুন কাৰ্যকালৰে সময়, হয়নে? এতিয়া তোমালোকে তদন্ত বিচাৰিবা। যি পূৰ্বৰ প্ৰধান শিক্ষক ৰমেন শৰ্মা আছিলে তেখেতৰ সময়ত যিখিনি তোমালোকে অভিযোগ আনিছা, এতিয়া তদন্তটো বিচাৰা তোমালোকে? কাৰ ওচৰত তদন্ত বিচাৰা? ছাৰ আমি মাননীয় উপায়ুক্তৰ ওপৰতে আমি বিচাৰোঁ। কিয় দিছিলা? মানে ছাৰ আমাৰ বিদ্যালয়ত মধ্যাহ্ন ভোজনটো বহুত লেতেৰাকৈ বনা যায় আৰু আমি মিলন হাইস্কুলত বৰ্তমানলৈকে আমি 5 বছৰে পঢ়িলোঁ। 9ত আমি 2 বছৰটো লকডাউনে গৈছে। তাৰ মাজত 3 বছৰ ভিতৰত আমি মাত্ৰ 4.5 দিন কণী পাইছোঁ। আমাক নিদিয়ে কণীজনী আগত ছাৰে নিদিয়ে। আৰু আমাৰ লেবৰেটৰী বিজ্ঞানাগাৰটো একদম আমাৰ এটা প্ৰেক্টিকেল কৰিবৰ কাৰণে উপযুক্ত বস্তু নাই তাতে। আৰু আমাৰ পুথিভঁৰাল নুখুলে, একোৰে সেইটো কাৰ সময়ত হৈছিলে? আমাৰ আগৰ বিদ্যালয় প্ৰধান শিক্ষক ৰমেন্দ্ৰনাথ শৰ্মা ছাৰ। তাৰপিছত তোমালোকে এখন আমাৰ জিলা উপায়ুক্ত মহাশয়ক এখন স্মাৰক পত্ৰ প্ৰদানৰ বাবে শিক্ষকগতক এখন পত্ৰ দিছিলা। কি আছিলে পত্ৰখনত? কি আছিলে? মাননীয় মহাশয়, নমস্কাৰ গ্ৰহণ কৰিব। সন্মানপূৰ্বকভাৱে আপোনাক জনাওঁ যে আমাৰ বিদ্যালয়ৰ মধ্যাহ্ন ভোজন, বিত্তীয় অনুদান আৰু বিদ্যালয়ৰ সামগ্ৰিক পৰিৱেশ আদিৰ ক্ষেত্ৰত বৰ্তমান বিদায়ী প্ৰধান শিক্ষক মহোদয়ৰ কাৰ্যকালত যথেষ্ট খেলিমেলি তথা অনিয়ম সংঘটিত হোৱা বুলি আমাৰ সন্দেহ হৈছে। গতিকে উক্ত বিষয়সমূহৰ ক্ষেত্ৰত উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি ছাত্ৰ একতা সভাই আপোনাক বিনম্ৰ অনুৰোধ জনালোঁ। এতিয়া তাইজুল আহমেদ, সাধাৰণ সম্পাদক, ছাত্ৰ একতা সভা, মিলন হাইস্কুল, পানীগাঁও।